নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ সকলোকে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শকসকল, আজিৰ এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। যদি আপুনি ৰাতিপুৱা ব্ৰাছ কৰাৰ পাছতো আপোনাৰ মুখ গোন্ধাই, মুখৰ পৰা বেয়া গোন্ধ ওলায়, তেন্তে এই ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চোৱাটো অত্যন্ত জৰুৰী। আপুনি ৰাতিপুৱা ব্ৰাছ কৰাৰ পাছতো যদি মুখৰ পৰা বেয়া গোন্ধ ওলায়, মানুহৰ আগত আপুনি যাবলৈ লাজ কৰে বা অশান্তি আপুনি নিজে অনুভৱ কৰে, তেন্তে আপুনি আজিৰ এই ভিডিঅ'টোত আমি যিকেইটা আপোনাক কামৰ বিষয়ে জনাম, এই কামকেইটা আপুনি কৰিবলৈ চেষ্টা কৰিব। তাৰ পিছত আপোনাৰ কেতিয়াও মুখৰ পৰা বেয়া গোন্ধ নোলায়, এই গোন্ধ দূৰ হৈ পৰিব যদি আপুনি এই কামকেইটা কৰিব পাৰে। সেইবাবে আপুনি আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। এই কামকেইটাটো কি আপুনি জানি লৈ আপুনি এই কামকেইটা প্ৰতিদিনে কৰিবলৈ চেষ্টা কৰিব। অতি কম দিনৰ ভিতৰতে আপুনি এই সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব চিৰদিনৰ কাৰণে। সেইবাবে আপুনি ভিডিঅ'টো শেষলৈকে খুব ধ্যান দি চাই থকাটো খুবেই জৰুৰী। যদি আপুনি আজিৰ এই ভিডিঅ'টো চাই ভাল পায়, তেন্তে অনুগ্ৰহ কৰি আপুনি এটা লাইক কৰাৰ লগতে ভিডিঅ'টোত এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি আমাক ভিডিঅ' বনোৱাত মনোবল বঢ়াব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শক, আপুনি আজিৰ এই ভিডিঅ'টোৰ মূল কথাখিনিৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি এই ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে, অৱশ্যেই এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনলৈ গৈ আপুনি এটা কমেণ্টৰ জৰিয়তে জনাব আপুনি কোন ঠাইৰ পৰা আমাৰ এই ভিডিঅ'টো আপুনি চাই আছে। প্ৰিয় দৰ্শক, ব্ৰাছ কৰাৰ পাছতো বহু লোকৰ মুখৰ পৰা বেয়া গোন্ধ ওলায়, যাৰ ফলত তেওঁলোকে আনৰ সন্মুখত ওলাবলৈ বা কথা ক'বলৈ লাজ অনুভৱ কৰে। এনে লোকসকলে অফিচলৈ গৈ তেওঁলোকৰ ঘনিষ্ঠ বা সম্পৰ্কীয় মানুহবিলাকৰ বা বন্ধুবৰ্গৰ লগত কথা পতাৰ পৰা বিৰত থাকিব লাগে, যাতে তেওঁলোকক কোনোবাই অপমান নকৰে। অপমানৰ সন্মুখীন হোৱাৰ পৰা তেওঁলোকে বহু বিৰত থাকে, কাৰণ তেওঁলোকৰ মুখৰ পৰা বেয়া গোন্ধ ওলায়। কিজানি তেওঁলোকে সম্পৰ্কীয় বন্ধুবৰ্গৰ লগত কথা পাতিলে মুখৰ পৰা সেই বেয়া গোন্ধই বন্ধুবৰ্গৰ ওচৰত পৰিব আৰু বন্ধুবৰ্গই তেওঁলোকৰ সন্মুখতে কিবা লাজ বা অপমান কৰাৰ ভয়তে তেওঁলোকে কথা পতাৰ পৰা তেওঁলোক বহু দূৰতে থাকে। সেইবাবে আপুনিও যদি এনে সমস্যাৰ সন্মুখীন হয়, তেন্তে আপুনি এই কামকেইটা কৰাটো খুবেই জৰুৰী। আপোনাৰ মুখৰ গোন্ধ দূৰ হৈ পৰিব এই কামকেইটা কৰাৰ ফলত। যদি আপোনাৰো মুখৰ পৰা বেয়া গোন্ধ ওলায়, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। আপুনি আজিৰ ভিডিঅ'টো কেতিয়াও আধৰুৱা নকৰিব, নহ'লে আপুনি এদিন মানুহৰ আগত লাজ পাব লাগিব, আপুনি কাৰোবাৰ ওচৰত অপমান পাব লাগিব। আপোনাৰ মুখৰ পৰা বেয়া গোন্ধ ওলায়, তেনেদৰে আপুনি কাৰোবাৰ পৰা কথা নিশ্চয় শুনিবলৈ পাব, যদি আপুনি এই কামকেইটা আজিৰ ভিডিঅ'টো চাই কৰিব নোৱাৰে। সেইবাবে আপুনি ভিডিঅ'টো আধৰুৱা নকৰাকৈ শেষলৈকে চাই থাকিব। প্ৰিয় দৰ্শক, আপুনি আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকক যিকেইটা কামৰ বিষয়ে ক'ম, সেইকেইটা কাম আপুনি ঘৰতে অতি সহজতে কৰিব পাৰিব। মাত্ৰ আপুনি কেইটামান সময়, অলপ সময় আপুনি যোগাৰ কৰি লৈ আপোনাৰ হাতত ৰাখি লৈ এই সময়খিনিত আপুনি ভালদৰে লক্ষ্য ৰাখি এই কামকেইটা আপুনি প্ৰতিদিনে কেইদিনমান কৰিবলৈ চেষ্টা কৰিব। তাৰ পিছত আপুনি লাহে লাহে আপোনাৰ সেই সমস্যা, যি মুখৰ পৰা গোন্ধ ওলায়, আনৰ আগত আপুনি কথা পাতিবলৈ লাজ অনুভৱ কৰে, সেই লাজ আপোনাৰ দূৰ হৈ পৰিব, যে আপোনাৰ মুখৰ পৰা সেই বেয়া গোন্ধ দূৰ হৈ পৰিব অতি কম দিনৰ ভিতৰতে। যদি আপুনি মাত্ৰ কেইদিনমান আপুনি প্ৰতিদিনে এই কামকেইটা কৰিব পাৰিলে, কি কাম কৰিব, কেনেকৈ কৰিব, আমি ভিডিঅ'টোত আপোনাক সুন্দৰভাৱে জনাম। গতিকে আহক আমি বেছি পলম নকৰি আজিৰ এই ভিডিঅ'টোৰ মূল কথাখিনিৰ মাজলৈ আগবাঢ়ো।
প্ৰিয় দৰ্শক, প্ৰতিটো ঘৰৰ পাকঘৰত খুব সহজতেই চপ পোৱা যায়। প্ৰতিদিনে আপুনি খাদ্য খোৱাৰ পিছত এচামুচ চপ খাব লাগে। ইয়াৰ ফলত কেৱল মুখৰ গোন্ধ আঁতৰোৱাই নহয়, আপোনাৰ হজম শক্তিও বৃদ্ধি পাব। বহুবাৰ দেখা যায় যে হজম শক্তিৰ সমস্যাৰ বাবেও মুখৰ পৰা গোন্ধ ওলাবলৈ আৰম্ভ কৰে। আপুনি সেইবাবে প্ৰতিদিনে আপুনি খাদ্য খোৱাৰ পিছত এচামুচ চপ খাবলৈ চেষ্টা কৰিব। ই মুখৰ গোন্ধ আঁতৰোৱাৰ লগতে হজম শক্তিও বৃদ্ধি কৰিব। প্ৰিয় দৰ্শক, মুখৰ গোন্ধ আপুনি দূৰ কৰিবৰ বাবে দুৰ্গন্ধৰ বাবে আপুনি তুলসী পাত চোবাই খাব লাগে। তুলসী পাত চোবাই খালে মুখৰ গোন্ধ কমিব পাৰে আৰু দাঁতৰ যি সমস্যা থাকে সেই সমস্যাৰ পৰাও আপুনি মুক্ত হ'ব পাৰিব। বহু উপকাৰী বুলি তুলসী গছক প্ৰমাণিত কৰা হৈছে। তুলসী পাত চোবাই খালে বিভিন্ন সমস্যাৰ পৰাও মুক্ত হ'ব পাৰি বুলি কোৱা হয়। সেইবাবে আপুনি মুখৰ গোন্ধ দূৰ কৰিবৰ বাবে তুলসী পাতো আপুনি খাব পাৰে। প্ৰিয় দৰ্শক, সৰু ইলাচি বা সেউজীয়া ইলাচি আপুনি মিনিটৰ ভিতৰতে মুখৰ পৰা দুৰ্গন্ধ দূৰ কৰি দিব। সেইবাবে আপুনি সৰু ইলাচি বা সেউজীয়া ইলাচি খাবলৈ চেষ্টা কৰিব। ইলাচিৰ সুগন্ধি থাকে। চোবাই খালে মুখত যি বেয়া গোন্ধ থাকে সেই বেয়া গোন্ধ অতি সোনকালে আঁতৰাই পেলায়। আপুনি সদায় বেগত ইলাচি ৰাখক। প্ৰয়োজন হ'লে আপুনি চোবাই খাব লাগে। যেতিয়া আপুনি আপোনাৰ বন্ধুবৰ্গ বা মানুহৰ লগত কথা পাতিবলৈ যাব, তেতিয়া আপুনি ইলাচি এটা মুখত চোবাব। তাৰপিছত আপুনি কথা পাতক। তেতিয়া আপোনাৰ মুখৰ পৰা যি বেয়া গোন্ধ ওলাইছিল সেই বেয়া গোন্ধ আপুনি মানুহজনে আপোনাৰ মুখৰ পৰা বেয়া গোন্ধ নাপায়। আপুনি কথা পাতিবলৈ লাজ অনুভৱ কৰিব নালাগে। সেইবাবে আপুনি সদায় বেগত ইলাচি ৰাখক। প্ৰয়োজন হ'লে কথা পতাৰ আগতেই আপুনি চোবাই খাব। ইয়াৰ ফলত মুখৰ গোন্ধ আপোনাৰ দূৰ হৈ পৰিব। প্ৰিয় দৰ্শক, আপেল, নাচপতিৰ দৰে ফল-মূল খালে দাঁতৰ স্বাস্থ্য উন্নতি হয়। মুখৰ ব্যায়ামো হ'ব। যদি আপুনি প্ৰতিদিনে এনেধৰণৰ ফল সেৱন কৰে তেন্তে আপোনাৰ দাঁতবোৰ জিলিকি উঠিব আৰু মুখৰ পৰা যি গোন্ধ ওলাই বেয়া, সেই গোন্ধও লাহে লাহে নাইকিয়া হ'ব। সেইবাবে আপুনি ফল-মূল দাঁতেৰে চোবাই খাবলৈ চেষ্টা কৰিব। প্ৰিয় দৰ্শক, পিঁয়াজ, নহৰু খোৱাৰ পিছতো মুখৰ পৰা দুৰ্গন্ধৰ সমস্যা বৃদ্ধি পায়। এনে ক্ষেত্ৰত নেমু বহু উপকাৰী বুলি প্ৰমাণিত হয়। আপুনি সেই সমস্যাৰ পৰা মুক্ত হ'বৰ বাবে নেমুৰ ৰস আপুনি খাব পাৰে। ইয়াৰ ফলত আপোনাৰ সেই মুখৰ পৰা যি বেয়া দুৰ্গন্ধ ওলায় সেই সমস্যা আপোনাৰ কমি যাব, বৃদ্ধি নহয়। মুখৰ পৰা ওলোৱা গোন্ধ দূৰ হৈ পৰিব। প্ৰিয় দৰ্শক, ইমানলৈকে যদি আপুনি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। যাতে আপুনি প্ৰতিদিনে এটা গুৰুত্বপূৰ্ণ কথা এই চেনেলটোৰ জৰিয়তে জানিব পাৰে, সেইবাবে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ বাবে একেবাৰে নাপাহৰিব। প্ৰিয় দৰ্শক, এইবাৰ আপোনাক যিটো আমি কামৰ বিষয়ে ক'ম, এই কামটো আপুনি প্ৰতিদিনে কৰিব লাগে। যদি আপুনি এই কামটো প্ৰতিদিনে নকৰে তেতিয়া আপোনাৰ মুখৰ পৰা গোন্ধ ওলোৱাটো একেবাৰে নিশ্চিত। এনে পৰিস্থিতিত আপুনি কি কাম কৰিব লাগিব, কি কাম কৰিলে আপুনি মুখৰ পৰা গোন্ধ দূৰ কৰিব পাৰিব, এই কামটো জানি লোৱাটো খুবেই জৰুৰী। এই কামটোতো আপুনি প্ৰতিদিনে কৰাটো খুবেই জৰুৰী। বহু সময়ত দেখা যায় যে মানুহে পানী কমকৈ খোৱাৰ বাবেও মুখৰ পৰা বেয়া গোন্ধ ওলাবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে। যিসকলৰ মুখৰ পৰা দুৰ্গন্ধৰ সমস্যাত অশান্তি পাইছে তেওঁলোকে প্ৰতিদিনে কমেও 8 গিলাচ পানী খাব লাগে। প্ৰচুৰ পৰিমাণে পানী খালে মুখৰ দুৰ্গন্ধ দূৰ হয়। ইয়াৰ ফলত শৰীৰৰ বিষাক্ত মুক্ত হয়, পেটৰ সমস্যা নিৰাময় হয়। সেইবাবে আপুনি পানী খাবলৈ একেবাৰে নাপাহৰিব। ৰাতিপুৱা আপুনি শুই উঠি যিদৰে ব্ৰাছ কৰে ঠিক সেইদৰে আপুনি নিশা শোৱাৰ আগতে খাদ্য খোৱাৰ পাছত আপুনি ব্ৰাছ কৰাৰ অভ্যাস গঢ়ি তোলক। তেনে কৰিলে মুখৰ পৰা গোন্ধ অতি সোনকালেই দূৰ হৈ পৰিব। মুখৰ পৰা কিয় গোন্ধ ওলায়? নিশা দীঘলীয়া টোপনিৰ পিছত পুৱা
মুখৰ পৰা দুৰ্গন্ধ ওলোৱাটো স্বাভাৱিক। দীৰ্ঘ সময় মুখ শুকাই থকাৰ বাবে মুখত বেক্টেৰিয়া বিয়পি পৰে, যাৰ ফলত পুৱা মুখৰ পৰা দুৰ্গন্ধ ওলায়। নিশা খাদ্য খোৱাৰ পিছত দাঁত ব্ৰাছ নকৰা লোকসকলে শুই যায় আৰু থু কমকৈ উৎপন্ন হয়, যাৰ ফলত মুখৰ ভিতৰচোৱা শুকান হৈ পৰে। ইয়াৰ বাবে মুখ শুকাই যায় আৰু বেক্টেৰিয়া প্ৰচাৰ হয়। ধূমপানৰ দৰে বস্তু সেৱন কৰা লোকসকলে ইয়াক তৎক্ষণাত বন্ধ কৰিব লাগে। ইয়াৰ দ্বাৰা মুখৰ দুৰ্গন্ধৰ কাৰণ হ'ব পাৰে। ইয়াৰ উপৰিও গেছ আৰু এচিডিটিৰ সমস্যা হয়, তেন্তে মুখৰ পৰা বেয়া গোন্ধ ওলায়। সেইবাবে আপুনি এইকেইটা কাম প্ৰতিদিনে কৰিবলৈ চেষ্টা কৰক, তেতিয়া আপুনি মুক্ত হ'ব পাৰিব সেই সমস্যাৰ পৰা। প্ৰিয় দৰ্শক, কিন্তু আপুনি মনত ৰাখিব যে ইমানবোৰ কৰাৰ পাছতো যদি আপোনাৰ মুখৰ পৰা বেয়া গোন্ধ দূৰ নহয়, দুৰ্গন্ধই আগৰ দৰে সমস্যাৰ সন্মুখীন কৰি আছে আপোনাক, তেন্তে আপুনি চিকিৎসকৰ পৰামৰ্শ ল'বলৈ একেবাৰে নাপাহৰিব। প্ৰিয় দৰ্শক, আশা কৰোঁ আজিৰ এই ভিডিঅ'টো চাই আপুনি ভাল পালে। যদিহে আপুনি আজিৰ এই ভিডিঅ'টোত কোৱা এই কামকেইটা কৰিব পাৰে আপোনাৰ ঘৰত, তেতিয়া আপুনি বিশ্বাস কৰক, আপোনাৰ যি মুখৰ পৰা বেয়া গোন্ধ ওলায়, সেই মুখৰ পৰা ওলোৱা বেয়া গোন্ধ অতি কম দিনৰ ভিতৰতে নাইকিয়া হৈ পৰিব। বিশ্বাস ৰাখক, আপুনি অতি কম দিনৰ ভিতৰতে তাৰ ফল পাবলৈ সক্ষম হ'ব। আপুনি আপোনাৰ বন্ধুবৰ্গ, আত্মীয় স্বজনৰ লগত যেতিয়া কথা পাতিব, তেতিয়া আপোনাৰ সেই মুখৰ পৰা যি বেয়া গোন্ধ আগতে ওলায়, সেই মুখৰ বেয়া গোন্ধ এতিয়া সেই দূৰ হ'বলৈ আৰম্ভ কৰিব। কোনেও আপোনাক লাজ নিদিয়ে, কোনেও নকয়। আপুনি কাৰো লগতে কথা পতাৰ পৰা বিৰত থাকিব নালাগে। কাৰো আগত আপুনি লাজ অনুভৱ কৰিব নালাগে কথা পাতিবলৈ। আপুনি মুখামুখিকৈ সন্মুখত কাৰোবাৰ লগত কথা পাতিব পাৰিব। কিন্তু আপোনাৰ মুখৰ পৰা আগতে যি বেয়া গোন্ধ ওলাইছিল, সেই বেয়া গোন্ধ কেতিয়াও নোলায়। আপুনি বিশ্বাস ৰাখি এইকেইটা কাম আপুনি কেইদিনমান কৰি চাওক। তাৰপিছত আপুনি ইয়াৰ ফল নিজেই অনুভৱ কৰিব। আপুনি আনৰ আগত নিজেই কথা পাতিবলৈ লাজ অনুভৱ নকৰিব। গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই আপুনি বহুকেইটা নজনা কথা জানিব পাৰিলে। যদিহে আপুনি ভিডিঅ'টো চাই ভাল পালে, তেন্তে আপোনাৰ বন্ধুবৰ্গ, আত্মীয় স্বজনৰ লগতে এই ভিডিঅ'টো উপহাৰ হিচাপে শ্বেয়াৰ কৰিব, যাতে তেওঁলোকৰো যদি মুখৰ পৰা ব্ৰাছ মৰাৰ পাছতো মুখৰ পৰা বেয়া গোন্ধ ওলায়, এই কামকেইটা তেওঁলোকেও কৰিব পাৰে। স্বাভাৱিক ৰাতিপুৱা মুখৰ পৰা গোন্ধ ওলোৱাটো, কিন্তু বহু ব্ৰাছ কৰাৰ পাছতো, মুখ ধোৱাৰ পাছতো কিছুমান মানুহৰ মুখৰ পৰা বহু বেয়া গোন্ধ ওলায়। সেই মুখৰ পৰা গোন্ধ ওলোৱাটো এটা সমস্যা, যিটো সমস্যা আপুনি চিকিৎসকৰ পৰা পৰামৰ্শ লোৱাটো খুবেই জৰুৰী। যদি আপুনি এইকেইটা কাম কৰাৰ পাছতো সেই মুখৰ গোন্ধৰ সমস্যাৰ পৰা দূৰ হ'ব নোৱাৰে, তেতিয়া আপুনি চিকিৎসকৰ সহায় অৱশ্যেই ল'ব। এইটো এটা ডাঙৰ সমস্যা। সেইবাবে আপুনি চিকিৎসকৰ পৰামৰ্শ লোৱাটো খুবেই জৰুৰী। যদি আপুনি আজিৰ ভিডিঅ'টোত আমি কোৱা এই কামকেইটাত ভাল নাপায় বা এই সমস্যাসমূহ আপোনাৰ দূৰ নহয়, তেতিয়া আপুনি যোৱাটো খুবেই জৰুৰী। গতিকে প্ৰিয় দৰ্শক, নতুন এটা ইনফৰ্মেটিভ ভিডিঅ'ৰ লগত পুনৰ লগ পাম। আজিলৈ সকলোকে ধন্যবাদ।